এইদৰে দেখিবলৈ পোৱা গৈছে এগৰাকী স্কুলীয়া ছাত্ৰীগৰাকী ট্ৰেফিকৰ দায়িত্ব পালন কৰিছে লগতে অইন ছাত্ৰ-ছাত্ৰীসকলে হেলমেট পৰিধান নকৰা বাইক চালকক চকলেট বিতৰণ কৰিছে এই দৃশ্য নীলবাগান তিনিআলিৰ হয় এইবাৰ নীলবাগানত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ট্ৰাফিকৰ দায়িত্ব পালন কৰা দেখা পোৱা গৈছে ট্ৰাফিকৰ ৰূপত দেখা গৈছে স্কুলীয়া শিক্ষাৰ্থীক হেলমেট পৰিধান নকৰা বাইক আৰোহীক চকলেট বিতৰণ কৰি হেলমেট পৰিধান কৰাৰ আহ্বান শিক্ষাৰ্থীক নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এনেদৰে পালন কৰিলে ট্ৰাফিকৰ দায়িত্ব ৰাইজৰ মাজত সজাগতা আনিবলৈ স্কুলৰ অধ্যক্ষ তথা শিক্ষাৰ্থীৰ এই প্ৰয়াস ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে ছাত্ৰ-ছাত্ৰীক ট্ৰেফিক কণ্ট্ৰলৰ প্ৰশিক্ষণ দিছে স্কুলৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই লগতে পথ সজাগতা আৰু পথ সুৰক্ষাৰ ওপৰত আছিল স্কুলৰ ফালৰ পৰা এয়া এক বিশেষ বাৰ্তা এইখিনিতে বিদ্যালয়ৰ অধ্যক্ষৰ ফাইজ মহম্মদ বৰভূঞাৰ লগতে ট্ৰাফিকৰ দায়িত্ব পালন কৰা ছাত্ৰীগৰাকীৰ মন্তব্য শুনাই লৈছোঁ